যেতিয়া আছে চাওক খাহী মাংস বনাই আছোঁ আৰু এইফালে ভাত হৈ আছে মোৰ। কি গৰম। এয়া খাহী মাংস বনাই আছোঁ, দৈ দি বনাইছোঁ দেই আজি। মই কৈছোঁ নহয় মোৰ ৰেচিপিবিলাক অলপ আনকমন। দৈ, মিট মছলা, জিৰা বনাইছোঁ আৰু এয়া ভাত হৈ গ'ল মোৰ। কুকাৰটো কি হৈছে চিটি নামাৰে, পেলালোঁ মানে। সেই আমাৰ ধাৰা পঢ়ি পঢ়ি মাথা ঘূৰাই গৈছে, উঠি আহিছে। খুব পঢ়িছে আমাৰ ধাৰাই, চমোচা খাই খাই উঠি আহিছে। হাঁহি দিছে নাই? ধাৰা পঢ়ি পঢ়ি মাথা মানে একদম ঘূৰাই গৈছে। মই অকণমান টেঙা পানী দিওঁগৈ মই। দেখিছে ধাৰাই কিমান পঢ়ি পঢ়ি আহিছে। আজিকালি মণিও পিন্ধি থাকে আমাৰ ধাৰাই। গা ধুতেও পিন্ধে, হাগু কৰিলেও পিন্ধে, চুচু কৰিলেও নহয়। ধাৰা আজিকালি মণি। আমাৰ ধাৰা আজিকালি নিয়ম ধেৰ মানে। আমাৰ ধাৰা পৰি পেলাই গালখন দেখিছে নাই? দেখাই দিয়ে গালখন, দেখাই দিয়ে। আঁঠুত টাইকাণ্ডো স্কুলত এইবিলাক চব তেজ মৰি আছে। এই গালখনত চাওক না, গালখন দেখাই দিয়েচোন। এইফালে লাইটৰ পোহৰ ফালে এয়া চুমা খোৱাৰ নিচিনা হৈ আছে আমাৰ ধাৰা, তেজ মৰি। এইবোৰ ভৰিত দেখিছে ইয়াৰ পেনৰ ওচৰত। টাইকাণ্ডো স্কুলত ষ্টেপৰ পৰা পৰি আপুনি তুমি একেলগে কয় নেকি? এতিয়া তুমি চমোচা হাতটো ধোৱাগৈ মানে ধাৰা পঢ়াত বহাগেই নাই, বহিবগৈ সেয়া। বোলা হোমৱৰ্ক আছে, হোমৱৰ্ক কৰাগৈ বোলে আমাৰ। এয়া ধাৰাৰ ভাত, এয়া মোৰ মাংস হৈ গ'ল আমাৰ। মই আগৰ ভিডিঅ' এটাতো কৈছোঁ ন মই ভাত কম খাওঁ, আলুও নাখাওঁ তেনেকৈ। কিন্তু এনেকুৱা কেতিয়াবা মাংস চাংস থাকিলে এপিচ দুপিচ খাই, এতিয়া দুপিচ আনিছোঁ, এই কাটি কাটি লৈছোঁ। কোনে কোনে কি কি খাইছে আজি ভাতৰ লগত জনাব। ধাৰা সেইজনী কাৰ্টুন, সেইজনী পৰি আছে। তাইও খাব, ময়ো খাম। এয়া আৰু চামুচ দি খাই আছোঁ। ধাৰাই যি নাখায় মানে চব সানি কৰি পেলাই একলগ কৰি দিলেহে খায়। এয়া তাই মাংস। এয়া মোৰ আপোনালোকে কি কি দি খাইছে জনাব। অলপ জ্বলা দিছোঁ, অকণমান দিব লাগে ন। কুটকুটাই আছোঁ, জ্বলাই ধৰিছে যে। মুখত ভৰাই লৈছোঁ যে কথা ক'ব পৰা নাই। হাৰ্ডিবোৰ চুবাওঁ বাৰু, একেবাৰে নুচুবাও নহয়, কিন্তু মই বেছিভাগ চুবাবলৈ এলাহ লাগে, পেলাই দিওঁ। মই অকল পাঠা মাংসহে খাই বেছি ভাল পাওঁ। সেইবিলাকে এদম এদম নাখাওঁ আৰু 2 পিচৰ পৰা 3 পিচৰ ভিতৰত। জোলটো খালি মোক অলপ সৰহকৈ লাগেতো।
পেজটোত বাৰু মোৰ ফলোৱাৰ্ছ ঠিকে আছে। আপোনালোকেও মৰম বহুত দিছে আৰু ধাৰা মোৰ ভিডিঅ' এটা দিছোঁ সেয়া থেংক ইউ জনাই বহুত ভাল লাগিছে। মই ভবাই নাছিলোঁ ভিডিঅ'টো যে মোৰ ভিউৱাৰ্ছ 20,000 হওঁ হৈ আছে, 17 ক্ৰছ কৰিলে। এনেকৈ মৰম দি যাব আমাৰ দুইজনীকে। কিন্তু মোৰ ইউটিউবৰ ছাবস্ক্ৰাইবাৰ হওক ভিউৱাৰ্ছ হওক কেইটামান নিৰ্দিষ্ট ভিডিঅ' বাদ দি পেলাই বহুত কম। নাজানো আৰু মানুহে নকৰে কৰিম বুলি কৈ। আপোনালোকৰ মাজৰে এজনী ন মই। কিবা এটা কৰিছোঁ আগবাঢ়ি যাবলৈ ছাপোৰ্ট কৰিব লাগে। সকলোকে যেনেকৈ কৰিছে মোকো কৰক। সকলোৱেতো মোক বেয়া নাপায় ন, যিসকলে ভাল পায়। যোনে নকওঁ বুলি ভাবে সেয়া ৰিকুৱেষ্ট কৰিলেও নকৰে। আৰু এটা কথা কওঁ আপোনালোকক মই, কিছুমান মোৰ ফ্ৰেণ্ডে মোৰ ফোন নাম্বাৰ বিচাৰি আছে। আজি ভিডিঅ'টোৰ দ্বাৰাই কওঁ, প্লিজ বেয়া নাপাবা। ফোন নাম্বাৰ নহয় ইয়াতে পাতিম দিয়া। ফোন নাম্বাৰটো চিনি পোৱা সকলৰ হাতত বাৰু আছেই মোৰ ফোন নাম্বাৰ। নালাগে দিয়াচোন, ইয়াতেই পাতোঁ। পিছে পৰে কেতিয়াবা লগ পালেতো বেলেগ কথা বাৰু, সন্মুখত পাতিমেই। মোৰ কিছুমান পাৰ্চনেল প্ৰব্লেম থাকে। মই যিহেতু বিবাহিত, হাজবেণ্ডে বেয়া পোৱা ভাল পোৱা বুলি নহয়, ল'ৰা মানুহ। তেওঁক সোধাও নাই বিষয়ে, সোধাটো মই প্ৰয়োজনবোধ কৰা নাই, কাৰণ তেওঁ মোক ইমানখিনি অধিকাৰ দি ৰাখিছে। ফোন নাম্বাৰটো ধৰক মাইনাও ডাঙৰ হৈ আহিছে নহয়, ফ্ৰেণ্ডবিলাকৰ লগত মই কথা পাতি সময় পাৰ কৰিবলৈও পাৰ কৰোঁ ন, কিন্তু এনেকৈ ফোনতো গৈ পেলাই থাকে ন কিছুমান, বুজি নাপাব আপুনি। সৌজনী ধাৰা ফোন নাম্বাৰটো নিদিয়া সেইটোৱে কথা হয়, একো ধৰণৰ কথা নাই। আৰু হিন্দী যিসকলে অসমীয়া বুজি নাপায়, হিন্দী ভাষী মানুহখিনিৰ কাৰণেও মই মানে মোৰ ফ্ৰেণ্ডখিনিৰ কাৰণেও মই এটা হিন্দীত বনাম বাৰু ফোন নাম্বাৰটোৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ, গতিকে বেয়া নাপাব মোক। মই পৰা হ'লে দিলোঁ হয়, বহুতে বিচাৰিছে, শৰ ওপৰৰ মোৰ ফ্ৰেণ্ডে ফোন নাম্বাৰটো বিচাৰিছে। তোমাৰ কণ্টেক্ট নাম্বাৰটো দিয়া, তোমাৰ কণ্টেক্ট নাম্বাৰটো দিয়া। মোৰ কিছুমান পাৰ্চনেল প্ৰব্লেম আছে। মোৰ ব্যক্তিগত জীৱনটোত মই নিবিচাৰোঁ কিবা কিবি হোৱা নাই ন, যদি তেওঁ কিবা বেয়া পাওঁ বুলি কৈ দিয়ে, মই আপোনালোকক দিয়াৰ পিছত কেতিয়াবা ফোন কৰিব, কথা পাতিব নোৱাৰিম। সেই ধৰণৰ মনৰ সন্দেহত ধৰক ইমানখিনি ফ্ৰী দিছে যদিও মোৰ অলপ দিয়কচোন কিবা এটা থাকে ন সকলোৰে ব্যক্তিগত জীৱনত। গতিকে বেয়া নাপাব বোলে আমি লাইক কৰিছোঁ, পেজটো ফ'ল' কৰিছোঁ, ভিউৱাৰ্ছ বাঢ়িছে, তাইয়ে যেনেকুৱা কৰিছে তেনেকুৱা ধৰণৰ কোনো নাই মোৰ মনত কথা, একো ধৰণৰ নাই। মোৰ কাৰণে সকলোবোৰ সমান। মই যেতিয়াই পাওঁ ষ্টাৰ্টিঙত নাহোঁৱেই তেনেকৈ, কিন্তু যেতিয়াই মই সময় সুবিধা পাওঁ সকলোকে সমানে মই টাইম দিবলৈ চাওঁ। বোলে নহয় ইয়াক মই আজি মেছেজ কৰিছোঁ তাইক নাই কৰা, নহয় মই যাক যেনেধৰণে পাওঁ ন মই কৰিবলৈ চাওঁ। কিন্তু সকলোকে অনুৰোধ কৰিছোঁ, বেয়া সকলো যিখিনিয়ে মোক বিচাৰিছে আৰু লাইভ এটা খুব আহিবলৈ কৈ আছে, মোক বহুতেই কৈ আছে, স্পেচিয়েল কেইবাগৰাকীও কৈ আছে আহিম, নোহোৱাকৈতো নাথাকোঁ ন। আপোনালোকৰ ওচৰৰ পৰা মই যাম ক'ত, মোৰ পৰিয়ালটো গোটাই লৈছোঁ, আগতেও কৈছোঁ মই নিশ্চয় আহিম। ধাৰা ভাত খুৱাওঁ। দেখিছে আমাৰ ধাৰা কেনেধৰণে ভাত খোৱাৰ লগত খেদি ফুৰিব লাগে। ওচৰলৈ আহা, পৰি অৱস্থা নাইকিয়া আছে। মই টিভিটো বন্ধ কৰি দিম কিন্তু নেখালে, চোৱাচোন পৰি যাব এতিয়া। মাংস ভাত এইবোৰ গোন্ধাব বিচনাত পৰিলে। দিয়া নাপায় এই আমাৰ ধাৰাই খাইছে দেখিছেনে, ধাৰাই চুবাই নাখায়। ক'বচোন আপোনালোকৰ ধাৰাক চুবাই খাবলৈ। সেইজনী আমাৰ ধাৰা ভাত খোৱা চামুচত, এনে 7 বছৰ বাৰ্থডে পাতি গ'ল। আমাৰ ঘৰৰ ভিতৰখন কি চাব, এয়া চাওকচোন। সেইফালৰ পৰা মিস্ত্ৰীয়ে কাম কৰিছে যে সেই বস্তাটো পাৰি দিছোঁ, এইফালে প্লাষ্টাৰ চলি আছে ন, কিটচেনত কৰিছোঁ যে গোটেই পানীটো আহিছে, এইবোৰ চিমেণ্ট, এইটো উপায় নাইকিয়া হৈছে। মই পানী বিচনা তললৈ সোমাই গৈছে, ঠাই সাজিছোঁ, 2বাৰ 3বাৰ ঝাৰু দিছোঁ, নাই কাম দিয়া নাই মোৰ। সেয়া আমাৰ ধাৰাই দেখিছে বান্দৰ নিচিনা ঘূৰি ঘূৰি আছে। বটলৰ পানীতে খাব। সেইকেইটা আমাৰ কলিজাকেইটাও খাই আছে, সেইকেইটা আমাৰ কলিজাই খাই আছে। সেয়া চাই যাব দেই ধাৰাই কেনেকৈ খায়। সেয়া বটলটো লুকুৱাইছে, বটলেৰে তাই পানী গিলিব। তাই দাঁত নাই নহয়, তাই দাঁতে নুচুবাইতো। তাই এইকেইটা ভাত খাওঁতে তাই মিনিমাম 3 পৰা 4 ঘণ্টা লাগিব। এইকেইটা ভাত এয়া
সেয়া দেখিছে পানী দি খাইছে লুকাই লুকাই সেয়া ধাৰাৰ এখন এচামুচ ভাত খাওঁতে মিনিমাম 10 পৰা 12 মিনিট লাগে স্কুললৈ যাওঁতে ফ্ৰিজত থৈ গৈছোঁ অ'টছ অকণমান গুলি ল'লোঁ সেই গিলি দিলে চাওক দাঁত কেতিয়াও ইউজ নকৰা কাৰ ল'ৰা ছোৱালীয়ে কৰে এনেকুৱা মোৰ ভিডিঅ' নতুনকৈ চাইছে পেজ হওক ইউটিউব হওক ধাৰা লুকাই আছে ইউটিউব হওক ইনষ্টাগ্ৰাম হওক ছাবস্ক্ৰাইব কৰি থৈ যাব চেনেলটো পেজটো ফ'ল' কৰি থৈ যাব লাইক শ্বেয়াৰ কৰিব লগতে যদি ভাল পায় যিসকলে ভালটো পায়েই বাৰু বহুত মৰম দিছোঁ অভাৱনীয়ভাৱে যিখিনি মৰম মই মোৰ ফেমিলিৰ পৰা পোৱা নাই সেইখিনি আপোনালোকৰ পৰা পাইছোঁ কেতিয়াও পাহৰিব নোৱাৰোঁ হয়তো মই মৰিলেহে আপোনালোকৰ লগত সম্পৰ্ক চেঞ্জ হ'ব যেতিয়ালৈকে জীৱিত থাকোঁ তেতিয়ালৈকে থাকিমেই ন মানুহৰ জীৱনৰ ভৰসাটো ক'ব নোৱাৰি কাৰ কেতিয়া হয় নমৰো বাৰু এতিয়া কথা খাই হ'ল এজনে মোৰ ছোৱালীজনী আছেতো গতিকে আজিলৈ বাই বাই পুনৰ আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম বাই লাভ ইউ অল টেক কেয়াৰ